আসসালামু আলাইকুম ৰহমতুল্লাহি ওবাৰাকাতুহ। মোৰ মৰমৰ বন্ধুসকল, এতিয়া প্লে ষ্টৰত নতুন এটা এপছ আহিছে, যিটো এপছৰ দ্বাৰা আপুনি আপোনাৰ মোবাইল চুৰি হোৱাৰ পিছতো কোনো ধৰণৰ ভয় নাথাকিব। কাৰণ মোবাইল যদি চুৰি হৈ যায়, সেই যিজনে মোবাইল পাব তেওঁ মোবাইলটো হয়তো বেটাৰী খুলিব লাগিব, নতুবা মোবাইল ছুইচ অফ কৰিব লাগিব। কিন্তু দেখা যায় আজিকালি বেছিভাগ মোবাইলতে বেটাৰী খোলাৰ কোনো ছিষ্টেম নাই, বেটাৰী ফিক্সড বেটাৰী বৰ্তমান। এতিয়া ২ নম্বৰ ষ্টেপটো হ'ল ছুইচ অফ। কিন্তু এইটো লকৰ দ্বাৰা আপুনি পাৱাৰ অফ বুটামৰ ছুইচ অফটো লক কৰি থ'ব পাৰে। তাত এটা লক আছে, সেই লকটো খোলাৰ পিছতে মোবাইল ছুইচ অফ হ'ব। এতিয়া সেই লকটো আমি কেনেকৈ কৰিম, আমি এতিয়া এই ভিডিঅ'ৰ দ্বাৰা আমি গম পাম। তাৰ কাৰণে প্ৰথমতে প্লে ষ্টৰত যাব। প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে চাৰ্চ কৰিব LOCKLO লুকলো কৰি চাৰ্চ কৰিব। প্ৰথমত যিটো এপছ আহিছে সেই এপছটো ডাউনলোড কৰিব, ইনষ্টল কৰিব। মোৰ যিটো ইনষ্টল কৰা আছে সেইকাৰণে মোৰ ইয়াত অপেন লিখা আছে, মই অপেন কৰিলোঁ। অপেন কৰাৰ পিছত এপছটোত এনেকুৱা ধৰণৰ এটা পেটাৰ্ণ দিব, যিটো পেটাৰ্ণ দ্বাৰা আপুনি কি কৰিব, পাৱাৰ লক কৰিব, পাৱাৰ অন অফ ছুইচটো লক কৰিব। তাৰ কাৰণে আপুনি ইয়াত চাওক, পাৱাৰ লক, লক মিডিয়া, লক এপছ, এডভান্স ছিকিউৰিটি। ওপৰত যিটো পাৱাৰ লক, এই পাৱাৰ লকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি পাৱাৰ লক ছুইচটো অন অফ কৰি দিব। অন কৰি দিলে অন হৈ থাকিব। আৰু যদি এইটো ৩বাৰ যদি ভুল হয়, তেনেহ'লে আপোনাৰ মেক্সিমাম ইনকাৰেক্ট টাইম যদি ৩বাৰ ভুল হয়, তে মোবাইলটো লক হৈ যাব। আৰু এইটো ইচ্ছা আপোনাৰ ৩বাৰ থ'ব পাৰে, ৪বাৰ দিব পাৰে, ৫বাৰ দিব পাৰে, মোবাইলটো লক হৈ যাব। তেওঁ আৰু খুলিব নোৱাৰে, কোনো প্ৰকাৰে মোবাইলটো তেওঁ আৰু খুলিব নোৱাৰে। এতিয়া মোৰ মোবাইলত আপোনালোকে চাব পাৰে, এয়া পাৱাৰ অফ কৰাৰ লগে লগে এয়া পাছৱৰ্ড আহিছে। এতিয়া পাছৱৰ্ড মৰাৰ পিছতহে আপোনাৰ মোবাইলটো ছুইচ অফ হ'ব। এয়া মই যিটো মাৰিছিলোঁ সেইটো চাওক, এয়া খুলি গ'ল। এতিয়া যদি মই পাৱাৰ অফ কৰি দিওঁ, তেনেহ'লে মোবাইলটো ছুইচ অফ হৈ যাব। গতিকে বন্ধুসকল, আপোনালোকে এই এপছটো ডাউনলোড কৰি ল'ব পাৰে আপোনাৰ মোবাইল ছিকিউৰিটিৰ বাবে।